এই যে লেচু গাছৰ এডাল আমাৰ লেচু গাছ, এই লেচু গাছডালো আমি উদি ইয়াৰ ঠানিৰ পৰা আমি উদি বনাম, তাৰে এটা ভিডিঅ' বনাম আমি। কোন ভিডিঅ' বনোৱাত প্ৰথমতে আমাৰ লাগিব এইটো আমাৰ গোবৰ, এইটো গোবৰ লৈছোঁ আমি, আৰু এই গোবৰ লৈছোঁ, আৰু এইটো মাটি, এই মাটিটো আমি মিহি কৰি লৈছোঁ। উদিৰ কাৰণে আমি এইটো কেঁচু মাটি, এই কেঁচু মাটিটো লৈছোঁ, এইটো কেঁচু মাটি, এইটো পুৰা মিহি কৰি ল'লোঁ। মিহি কৰি লৈ আমি এইটো পানী দি মাৰি লৈছোঁ। এই পুৰা পনীয়া কৰি লওঁ, অলপ টাইটকৈ লৈছোঁ, যিটো এইটো আঠা হ'ব লাগে। গাছডালত দিলি এনেকৈ ৰৱাকৈ আমি অলপ বনাই লৈছোঁ। পনীয়া হ'লে পৰি যাব না, পনীয়াকৈ লোৱা নাই, আমি অলপ আঠাকৈ লৈছোঁ। এইডাল গছ আমাৰ বৰ্তমান ফল লাগি আছে, এইবিলাক ফল লাগছি, আৰু লাগাৰ আমাৰ ঠানি আমি বহুত ডাঙৰ ঠানি লোৱা নাই, আমি এইটো সৰু ঠানি লৈছোঁ। এডাল পেঞ্চিলৰ মান আমি ঠানি লৈছোঁ। এই ঠানিটো লৈ আমি এইটো চাইডে দুটা চাইডে আমি কাটি দিছোঁ, এইটো আমি দুই চাইডে কাটি দিছোঁ, আৰু ইফালেও আমাৰ দুইফালে কাটি দিছোঁ। আৰু এই মাজৰ অংশখিনি, এই যিটো আমাৰ মাজৰ অংশ যিটো বাকলি, সেই বাকলিটো আমি এনেকৈ এৰাই দিছোঁ। বাকলিটো থাকিব দিব নালাগে, যদি বাকলিটো থাকে তেতিয়াহ'লে আমাৰ শিয়াৰ মাৰা নাযায়, ই আকৌ বাকলি আহিব, শিয়াৰ নাহে, সেইকাৰণে এইখিনি আমি সম্পূৰ্ণ বাকলিটো আমি এৰাই দিছোঁ। আমি ইয়াতে আমি এই মাটিটো লৈছোঁ, আৰু এখন আমাৰ পলিথিন লৈছোঁ, আৰু দুটা ৰছী লৈছোঁ বান্ধিবৰ কাৰণে। এই মাটিখিনি আমি এই যিখিনি জেগা আমি মাজৰ অংশ, এই যিখিনি আমি মাজত আমি কাটা অংশৰ মাজত যিখিনি বাকলি এৰি দিছিলোঁ, সেইখিনি জেগাত আমি এই মাটিখিনি এইটো বান্ধি দিছোঁ। এইটো আমাৰ বান্ধা হৈ গ'ল। এতিয়া লেচু উদি বনোৱা সময়টো আমাৰ বহাগ জেঠত আমাৰ এই উদিটো বান্ধিব লাগে। কাৰণ বহাগ জেঠত উদিটো বান্ধাৰ এটাই কাৰণ, আমাৰ বৰষুণ হ'লেহে আমাৰ এই বস্তুটো শিপাটো আহিব। যদি বৰষুণ নহয় তেতিয়া শিপা নহয়, কাৰণে মানুহে বহুতে যেতিয়া উদিটো বনায়, উদিটো সদায় বান্ধিব লাগে বৰষুণৰ ছিজনত। বহাগ জেঠত আমাৰ এইবিলাক বহাগ জেঠ সিফালে যিমানখিনি বৰষুণ আমাৰ আহে, সেই বৰষুণৰ সময়ত যদি বান্ধা হয় তেতিয়া এই শিপাখিনি আমাৰ আহে। এই লেচুডাল আমাৰ তেজপুৰীয়া লেচু হয়। এই লেচুডালৰ এটা সোৱাদ আছে খাৱা, এই যিটো আমাৰ এইটো যেতিয়া ফলটো আমাৰ ডাঙৰ হ'ব, এই ডাঙৰ হোৱা যিটো ফল, এই ফলৰ আমাৰ গুটিটো নাই, গুটিটো একদম সৰু গুটি, আৰু খাই আমাৰ ইয়াৰ মিঠা হয়, আৰু ইয়াৰ গুটিটো সৰু, এই মঙহো বেছি আছে, সেইকাৰণে মই এই লেচুডালৰ উদি বান্ধিছোঁ। এই লেচুডাল আমাৰ 5 বছৰ হ'ল ৰোৱা, এইটো তেজপুৰীয়া লেচু। আৰু এই লেচুডালৰ যদি উদি লাগে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিবি, আমাৰ ফোন নাম্বাৰটো দিয়াই আছে, তাত ফোন কৰি আমাৰ পৰা এই লেচু উদি ল'ব পাৰিব।